ৰাজনীতিকৰ হাতত জনসাধাৰণৰ মূল্য শূন্য। ৰাজনীতিকৰ হাতত জনসাধাৰণৰ মূল্য শূন্য। ৰাজনীতিকে আপোনাক সকলো সলনি কৰি দিব পাৰে। ৰাজনীতি কৰা সকলে সমগ্ৰ জনসাধাৰণক একদম সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। ৰাজনীতিকৰ বাতাবৰণ যদি আপুনি লক্ষ্য কৰে, তেতিয়া বুজিব যে আচলতে ৰাজনীতি কি। আজিৰ সমাজত কেৱল ৰাজনীতি নিজৰ বাবে। ৰাজনীতিক আপুনি যদি চিন্তা কৰে, তেতিয়াহ'লে আপোনাক মানুহে মূৰ্খ বুলি ক'ব। বহু যুগৰ পৰাই মানুহে এনেকৈ বুজাই আহিছে যে ৰাজনীতি কৰা সকলৰ ব্যক্তিৰ লগত মানুহে মূৰ্খ বুলি কয়। যিসকলে ৰাজনীতি কৰে তেওঁলোকক মূৰ্খ বুলি কয়। কিন্তু দেশখন চলাই আছে ৰাজনীতিকৰ দ্বাৰাই। গতিকে আপুনি ৰাজনীতিকত কোনো ধৰণৰ ইণ্টাৰেষ্ট আপোনালোকৰ নাই। এই যে পেট্ৰলৰ দাম বাঢ়িব বা বাঢ়িল, এই যে দেশৰ যে অৰ্থনৈতিক ব্যৱস্থাবিলাক যে লাহে লাহে একদম জুৰুলা হৈ পৰিব, এই কথাবিলাকতে ৰাজনীতিক সোমাই আছে। কিয় সোমাই আছে? মই আপোনালোকক ক'লোৱে নহয়, জনসাধাৰণ শূন্য। মানে ৰাজনীতিক যোনে কৰে, পলিটিক্স যোনে কৰে, তেওঁলোকৰ হাতত জনসাধাৰণৰ মূল্য একেবাৰে শূন্য। এই কথাটো আপোনালোকে মনত ৰাখিব। আপোনালোকক কোনো ধৰণৰ মৰম আদৰ একো নকৰে। এই চিন্তা আপোনালোকে নকৰিব যে ৰাজনীতি কৰা সকলে আমাক মৰম আদৰ কৰে। নাই, সকলোৱে নিজৰ চিন্তা, নিজৰ কেৰিয়াৰ, নিজৰ জীৱনক লৈ, নিজৰ ইতিহাস হৈ যাবৰ বাবে। বুজি পালেনে? মানে তেওঁলোকৰ নাম, তেওঁলোকৰ ছবি যাতে সমাজে পঢ়িব পায়, সমাজে যাতে আকৌ এবাৰ তেওঁলোকৰ বিষয়ে জানে, তেওঁলোকৰ কৰ্তব্যহে কৰি আছে। মই দিছপুৰ সমষ্টিৰ এটা কথা কওঁ, যে নিৰ্দলীয় প্ৰাৰ্থীজনে যে খেলিছিলে, পৰাজয় হ'ল, সেইও এটা ইতিহাস। বুজি পালে? গতিকে মোদীৰ কালত, প্ৰধানমন্ত্ৰীৰ কালত লকডাউন দেখা পালে, টকা সলনি হ'ল, মানুহে লকডাউনত বস্তু দিলে, ফটো ল'লে, ফটো লৈ ফেচবুকত দিলে, সেইও এটা ইতিহাস। ইতিহাসত মানে নাম থাকিব এইবিলাক। বুজি পালে? মনত পৰিবই আৰু 20 বছৰৰ পিছত যে এনেকুৱা হৈছিল। সেই বস্তুবিলাক 20 বছৰৰ মূৰে মূৰে এবাৰ হ'লেও মানুহক মনত পেলাই দিয়ে। কিন্তু আমাৰ জনসাধাৰণ কোনোদিনে নুবুজেও আৰু বুজিবলৈ চেষ্টাও নকৰে। আজি মই 95ৰ এটা ঘটনা কওঁ, এটা কথা মোৰ মনত পৰিল। 1995, তেতিয়া আমি খৰিত ভাত খাইছিলোঁ। মানে খৰি জ্বলাই, আজি কিন্তু আমি খৰিৰে ভাত নবনাওঁ, আজি আমি গেছত বনাওঁ। সেই সময়ত যেতিয়া আমি খৰি বুটলিব যাওঁ, পাহাৰৰ কোণাত শুকান খৰি, তেতিয়া কি হয়, লগৰ বন্ধুবিলাকো যায়তো, খুব এটা মিলন, মানে খুব আদৰ, মৰম, চেনেহ, সকলো বস্তু আছিল। আজি কিন্তু সেইবিলাক নাই। কিয় নাই? আজি মানুহে মানে সকলো বস্তু ঘৰতে পালে। কোনো মানুহৰ মাতিব সময় নাই, সকলোৱে ব্যস্ত। কোনো মানে আপোনাক মাতিলেও মানে আপোনাক মানে গুৰুত্ব নিদিয়ে। মানে টকা ইনকাম কৰাৰ এটা খুব হেৰি চলি আছেতো, মানে ৰেচ। মই ধনী হ'ব লাগে, তাতকৈ আৰু মই বেছি ধনী হ'ব লাগে, তাতকৈ আৰু মই বেছি ধনী হ'ব লাগে। মানে সকলোতে ৰেচ চলি আছে। সেইটো কাৰণে মানে মানুহক মানে মিলন বা মাতিবৰ কাৰণে সময় নাই। সময়ে আপোনাক নিজে নিজে কৰি দিব। আপুনি সলনি হ'ব নোৱাৰে। উদাহৰণস্বৰূপে মই এটা কথা আপোনাক কওঁ, মই বৰ্তমান য'ত থাকোঁ, 20 বছৰ আগত এখন গাঁও আছিল, এতিয়া কিন্তু মহানগৰ। গতিকে মানুহে
সলনি কৰিব নালাগে, সমাজে সলনি কৰিব নালাগে, প্ৰকৃতিয়ে সলনি কৰি দিব। প্ৰকৃতিয়ে যেতিয়া সলনি কৰি দিব তেতিয়া আপুনি নিজে সলনি হৈ যাব। গতিকে পেট্ৰলৰ দাম বাঢ়িলেও কাৰো একো নহয়, কাৰো একো নাযায়ও, কিন্তু এই মানুহে যে মৰম আদৰ নাই, এই বস্তুবিলাক এক সমাজে মিলাই থৈ যাব। আজি আপুনি উদাহৰণস্বৰূপে চাওক, এজন মানুহৰ দিন হাজিৰা কিমান? 700 টকা। আৰু খুব বেছি পায় যদি 800 টকা। এনেকুৱা মানুহ আছে 500 টকাতে দিন হাজিৰা কৰে। তেওঁলোকৰ যদি আপুনি যদি মানে ইনকামতকৈ খৰচটো চাই, তেতিয়াহ'লে কিন্তু আপোনাৰ একদম মূৰৰ চুলি মানে উঠি যায় বুলি কয় নহয়। কিন্তু আৰু এক শ্ৰেণীৰ আৰু আপোনাৰ কি, ডেইলি আপোনাৰ 5,000 6,000 ইনকাম, এই ধৰা মানুহ নাই। 500 টকা বা 600 টকা ইনকাম কৰা মানুহটোৱে তেওঁ পৰিয়াল চলাই 5টা, আৰু ডেইলি 2,000 3,000 ইনকাম কৰা মানুহটোৱে পৰিয়াল চলাই মানে এজনক। সমস্যাবিলাক বহুত আছে, চৰকাৰে একো কৰিবও নোৱাৰে, এনেকেই চলিব। আৰু জনসাধাৰণটো খুব ডেঞ্জাৰ, মানে মৰম আদৰ চেনেহটো নায়েই। আপুনি য'তে যাওক নিজৰ লাভালাভ চাব, মানে নিজৰ বেনিফিট চাব। বেলেগৰ কি হৈছে হওক, মোৰ আপত্তি নাই, মোৰ হ'ব লাগে। মোক মানুহে মানে একদম এই চেলুট মাৰিব লাগে, মোক চিনি পালে হ'ল। বাকী যাই যেনেকে যাই যাওক, আপত্তি নাই। কোনে কি কৰে কৰি থাকক, কোনো ধৰণৰ আপত্তি নাই। নহ'লে চিলিণ্ডাৰ কিনি ভাত খোৱাত কৰি হোটেলত ভাত খাব কি দৰকাৰ আছে? হোটেলত 60 টকাত ভাত পায়, 100 টকা খৰচ কৰি কিনে ভাত খাব নেকি? সমাজক আপুনি বুজাবই নোৱাৰে, সমাজে বুজিও নাপায়। তাতে আৰু ডিজিটেল মাধ্যম, দিনটো মোবাইলটো এনেকে চাই থাকিব, সকলো জ্ঞান ব্ৰেইনত, আৰু লগত আৰু এটা নতুন পদ্ধতি AI, যি লাগে চব পাব আপুনি, যি সোধে চব পাব। এইবাবে আপুনি কাকো বুজাবই নোৱাৰে। নিজেই বুজি নাপালে কোনো বুজি নাপায়। নিৰ্ভৰশীল এটা সময়ত আনৰ ওপৰত নহয়, মই আজি কৈ দিলোঁ। কোনেও কাৰো আণ্ডাৰত কাম নকৰিব, এটা সময় আহিব। কোনো মানুহে কাৰো আণ্ডাৰত কামেই নকৰে। এই সময়টো আহি আছে, এই সময়টো কেৱল মেচিন বুলিয়ে ক'ব লাগিব, সৰঞ্জাম বস্তুৰ দ্বাৰাই কাম চলিব। গতিকে জনসাধাৰণকতো বুজাই লাভ নাই, যেনেকৈ চলি আছে চলি থাকক। কি আপত্তিটো আছে? কিবা আপত্তি আছে নেকি? একো আপত্তি নাই। লকডাউনো দেখা পালে, টকাও সলনি দেখা পালে, তৃতীয় বিশ্বযুদ্ধ হয় নেকি তাৰে অপেক্ষাত থাকক, চিন্তা কৰক, গণনা কৰক। বাকী ফল ডাটা বিভুৰ হাতত। ফল ডাটা বিভুৰ হাতত। ৰাজনীতি কৰা সকলৰ মানে জনসাধাৰণৰ তাতে একদম মূল্যটো একদম ইমান এটা ডাঙৰ শূন্য, বিগ শূন্য। বুজি পালে? ধন্যবাদ।